বহুলাকে মতা শুনিলো কিবা স্বাৰ্থ আছে নিশ্চয়। এই শুৱলা মাত কিন্তু ভালৰ লক্ষণ নহয় যেন লাগিছে। কিতাপখন থৈ লোৱাই ভাল হ'ব। মই কিতাপ পঢ়ি আছিলে হ'বলা। তই হেতাখন লৈ আহিলি যে। হেৰি মই ভাত ৰান্ধি আছো। কি ক বহি ল। হেৰি মানে কথা এটা ক'বলৈ আহিছিলো। এই মাংস অকণ খাওঁ বুলি ভাবিছো। যা বনাই দে আকৌ। বনাই দে যা। মই আকৌ ক'ৰ পৰা বনাওঁগে? মই আপোনাৰ পইচাটো বিচাৰি আহিছোঁ মাংস আনিব পঠিয়াওঁ বুলি। মই আকৌ পইচা ক'ত পাওঁ মাংস খাবলৈ? কেলে আপুনি পইচা পোৱা নাছিলে? সেইদিনা পেঞ্চনৰ পইচা কি কৰে? দেখা নাই একেখন চাদৰকে পিন্ধি আছো বোলে মানুহটোক কৈ পিনে চাদৰ এখন আনি দিওঁ। সেইখনো নাই কৰা। একেখনকে পিন্ধি গাঁও ইঘৰৰ পৰা সিঘৰলৈ ঘূৰি ফুৰিছোঁ। আপুনি কি কথা ওলাইছে? সেইদিনাখন কেলে আপুনি নাতিনীবিলাক হেৰি আনি দিয়া নাছিলে? তেনেকৈ উঠি ল'লি যে তই মোৰ লগত যুঁজিম বুলি আহিবা। যুঁজিম কথা নাই। এইবোৰ মই যুঁজিম কথা মই নাজানো। আজি মই মাংস খাবলৈ পইচা পাবই লাগিব। কাপোৰ দিয়ালৈ যে তই বকিছ, সিহঁতৰ মাকে পইচা দিছে। মই অকল আনি দিছোঁগৈ ল'ৰা ছোৱালীহালক। তই সেইটোকো চকুত পৰিলে আৰু কথা ক'বলৈ আহিছে। সিহঁতৰ মাক বাপেক নাই যাবলৈ পাৰিবলৈ। আপোনাক আনি দিবলৈ দিছে। কথা ক'লে মোৰ লগত গৈ ভাল পায় আকৌ সিহঁতি। এনেকুৱা কথা ক'ব ধুনুৱে মোক সেইটো মিছা কথা ক'ব। তাই মোক সেই অকণমানি পেটকমান পোৱালিটোৱে মিছা কথা ক'ব। পিন্ধি আপুনি মোক আছে কি দিছে? আজিলৈকে মই এইখন ঘৰ ভৰিলে কেইবছৰ হ'ল বোলো পেঞ্চন পাই বোৱাৰী যেনে মিঠাই এটা নিওঁ। নাই খবৰ নাই। সিহঁতবিলাক লৈ গৈছে নি পিনে সেইখন কৰিছে। পইচাকেইটা শেষ কৰিলে সভাপতি গধূলি গধূলি টোপোলা দিবলৈ যাব। কি দিছোঁ? মই ইমান বছৰ আজিলৈকে একো এটা নাপালোঁ। যেতিয়া সিহঁতক যদি পইচা দিওঁ মই সেইবোৰ নাজানো। আজি মই মাংস খাব পাবই লাগিব। মই সেইবোৰ নাজানো। এই বুঢ়ীজনী ওলাইছে বাহিৰলৈ পলাইছে। কোন বা আছিলে? মই বিচাৰি গৈছিলোঁ কিবা আপুনি কি বুলি দেখাতে মৰি আছে। কম জোৰ নাই কিন্তু দেই গাত। ডক্টৰক দেখাবলৈ গ'লে যেনে পাইছোঁ আঙুলিটা ভাঙিলে নেকি। এই বুঢ়ী বয়সতো লাগি লৈছে। গোটেই গাঁৱৰ মানুহে ক'ব মই দেখিছোঁ। জীৱনটো শেষ কৰিলে মোৰ শান্তি নাইকিয়া হ'ল। কিনো কৰিম জীৱনটো। এইটো বয়সত কিহে পাইছিলে বোৱাৰীৰ লগত কাজিয়া লাগি মাৰ খাবলৈ। আৰু বৰকে দুখ পালোঁ। এতিয়া ক'বও নোৱাৰোঁ মানুহৰ আগত। কাইলৈ ভকত 3জন মাতি আনি নিয়ম এটা কৰিহে পানী এটোপা খাম। আজি তেনেকেই ঘূৰি থাকোঁ। এইবোৰ দিন জীয়াই ৰাখিবলৈকে ভগৱান।